জীৱনে এটা কথাটো শিক্ষা দিলে যে যিমান দিন আছে ফূৰ্তি কৰি যাব হয়। আজি ৰাতিপুৱা মায়ে ৰুটি বনাই দিলে, যিহেতু ভাবিছিলোঁ আজি ৰুমটো ঠিক কৰি, সেইবাবে মায়ে ক'লে সোনকালে ৰুটি চুটি খাই ল। ইপিনে খালোঁ আৰু চাহ উঠাই দিলোঁ, যিহেতু মই ব্ৰেকফাষ্ট কৰাৰ পাছতেহে চাহ খাওঁ। এয়া দেখিছে ধুনীয়াকৈ লাল চাহ একাপ লৈ আনিলোঁ, কিন্তু কান্দি এইপিনে পানীও খালোঁ। তাৰপিছত এইপিনে দেখিছে ল'ৰাটোৱে কেলৈ কান্দি আছিলে জানেনে, চাহ খাব লাগে হেনো। এয়াই চাহটো লৈ আনিলোঁ ল'ৰাটোৰ কাৰণে, ইও তিয়াই তিয়াই খাইছে, মানে এনেই খায় দেই, একো মানে টেষ্ট নাপায়, মিছা মিছিকৈ মানে মাকক দেখিহে খাব বিচাৰে। আৰু এয়া চাওকচোন ৰুমটো মই এনেকৈ সৰুকৈ সজালোঁ, কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন। মানে এটা থেৰাপি হৈ যায় যেতিয়া আপুনি নিজৰ ওচৰ পাছৰটো ভাল ৰাখে। সেয়াই মোৰ লগতো এনেকুৱা হ'ল। তাৰপিছত গডৰেজটো কালি চফা নহ'লে, আজি পেহীয়ে সহায় কৰি দিলে সেইবাবে। তাৰপিছত আজি ভাতটো ৰেকৰ্ডিং কৰিব পাহৰিলোঁ লাঞ্চত কি খাইছিলোঁ, কিন্তু দেখাই দিছোঁ স্কচ, জীয়া মাছ আৰু দাইল। জীয়া মাছ খাইছোঁ যিহেতু খাব লাগে বোলে।